মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ আজি লৈ আহিছোঁ অসমীয়া ভাষাত যতিচিহ্নৰ ব্যৱহাৰ। স্পেচিয়েলি ক্লাছ 6ৰ কাৰণে আনিছোঁ। ক্লাছ 6ৰ অসমীয়া ভাষাৰ বিকাশৰ কথা পাঠটোত এটা পেৰাগ্ৰাফ দিয়া আছে, সেইটো পঢ়ি তোমালোকক যতিচিহ্নবোৰ বঢ়াবলৈ দিছিলে। চ' তাৰ উদ্দেশ্যৰে ভিডিঅ'টো বনালোঁ, কিন্তু এই ভিডিঅ'টো মই ভাবোঁ সকলোৰে কাৰণে সুবিধাজনক হ'ব, যিহেতু ক্লাছ 10লৈকে আমাৰ যতিচিহ্নৰ ব্যৱহাৰ আহিয়ে থাকে। গতিকে চাই থকা ভিডিঅ'টো আহাচোন চাওঁ। প্ৰথম কথা, যতিচিহ্ন বুলি যে কৈছোঁ, যতিচিহ্ননো কি? এতিয়া যতিচিহ্ন কি বুজাৰ আগতে আমি বুজিব লাগিব আমি আমাৰ মনৰ ভাৱবোৰ কেনেকৈ প্ৰকাশ কৰোঁ, হয়নে? আমাৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ আমি কিছুমান শব্দৰ ব্যৱহাৰ কৰোঁ, বাক্যৰ ব্যৱহাৰ কৰোঁ, হয়নে নহয়? আৰু সেই যে আমি মনৰ ভাৱ প্ৰকাশ কৰোঁ বিভিন্ন শব্দ, বিভিন্ন বাক্য কওঁ, অৰ্থাৎ এটা বাক্যতে আমি কেইবাটাও শব্দ কওঁ, কিন্তু সেই শব্দবোৰ উচ্চাৰণ কৰোঁতে তাৰ প্ৰকাশভংগী কিছু হ'লেও বেলেগ হয়। আমি কথা এটা কৈ থাকিলে মাজত কি কৰিব লাগে? উশাহ ল'ব লাগে, বিৰতি ল'ব লাগে, হয়নে? চ' সেইবোৰৰ ওপৰত ভিত্তি কৰি যি আমি সেই চিহ্নবোৰ ব্যৱহাৰ কৰোঁ, অৰ্থাৎ আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁতে আমি যি কোনখিনি বিৰতি লওঁ, কেনেকৈ কি কৰোঁ, সেইখিনি বস্তু যেতিয়া আমি লিখোঁ, লিখিত ৰূপ দিওঁতে আমি এই চিহ্নবোৰ ব্যৱহাৰ কৰিব লাগে। চ' ইয়াতে কি আছে চোৱা, এইটো কণ্ঠৰ বিৰাম বা কণ্ঠৰ সুৰবোৰ যি চিহ্নৰ দ্বাৰা বুজোৱা হয় তাকেই যতিচিহ্ন বোলা হয়। চ' বিৰাম মানে তোমালোকে জানা নিশ্চয়, আমি ৰেষ্ট, আৰাম, হয়নে? ঠিক তেনেকুৱাই বুজায়। চ' আমি কথা কওঁতে যি কণ্ঠৰ বিৰাম, আমি ক'ত ৰ'ব লাগে, ক'ত কিমান সময় ৰ'ব লাগে, সেইবোৰ কিছুমান চিহ্নৰ জৰিয়তে অসমীয়া ভাষাত প্ৰকাশ কৰিব পাৰি লিখিত ৰূপত, হয়নে? এতিয়া তোমালোকৰ ইয়াতে উদাহৰণটো চোৱা, যেনে বিনা স্কুললৈ আহোঁতে বেগৰ ভিতৰত 2টা আম, এখন কটাৰী, অলপমান লোণ আৰু এখন কাপোৰ লৈ আহিছিল। চ' এই শব্দকেইটা বাৰু মই একেৰাহে পঢ়িছোঁনে? নাই পঢ়া। আকৌ শুনাচোন। বিনা স্কুললৈ আহোঁতে বেগৰ ভিতৰত 2টা আম, এখন কটাৰী, অলপমান লোণ আৰু এখন কাপোৰ লৈ আহিছিল। ইয়াতে দেখিছানে তোমালোকে? বিনা স্কুললৈ আহোঁতে পাছত আমি কি দিছোঁ? কমা দিছোঁ, হয়নে? তোমালোকে নিশ্চয় দাঢ়ি কমা এই দুডাল এটলিষ্ট জানা। চ' বিনা স্কুললৈ আহোঁতে ৰৈছোঁ, গতিকে তাতে অলপ সময় ৰ'ব লগা হৈছে কাৰণে কমা দিছোঁ। বেগৰ ভিতৰত 2টা আম, এখন কটাৰী, অলপমান লোণ আৰু এখন কাপোৰ লৈ আহিছিলে। কি লৈ আনিছিলে? এটা বাক্যতে বিভিন্ন শব্দক বেলেগ বেলেগকৈ দেখাব লগা হৈছে। কোনবোৰক বেলেগ বেলেগকৈ কি আনিছিলে, হয়নে? আনিছিলেতো তাই গোটেইখিনি একেলগে, কিন্তু কি আনিছিলে প্ৰতিটো বস্তু বেলেগ বেলেগে দেখাবৰ কাৰণে আমি কমা ব্যৱহাৰ কৰিছোঁ। চ' এনেদৰেই আমি আমাৰ যি মনৰ ভাৱ প্ৰকাশ কৰোঁতে যিবোৰ চিহ্ন ব্যৱহাৰ কৰোঁ সেইবোৰেই হৈছে যতিচিহ্ন। এতিয়া আহোঁ বিভিন্ন প্ৰকাৰৰ যতিচিহ্নবোৰ। এতিয়া প্ৰথমতেই আছে দাঢ়ি বা পূৰ্ণ যতি। তোমালোকে দাঢ়িটো নিশ্চয় জানা, হয়নে নহয়? চ' এটা পূৰ্ণ বাক্য শেষ হ'লে সেই ঠাইত দাঢ়ি দিব লাগে। সেইটো আমি চবেই জানো। বাক্য এটা যেতিয়া লিখোঁ, বাক্যটো সম্পূৰ্ণ শেষ হৈ যায়, তেতিয়া আমি তাত দাঢ়ি দিব লাগে। দাঢ়ি চিহ্নটো তোমালোকে দেখিছা, হয়নে নহয়? আৰু ইয়াতে এক্সাম্পলটো চোৱা, দেশতকৈ মোমাই ডাঙৰ নহয়। বাক্যটো অলৰেডি শেষ হৈছে, ধুনীয়া অৰ্থ প্ৰকাশ কৰিছে, গতিকে তাত আমি দাঢ়ি দিছোঁ। অসমীয়া ভাষাত সন্ধিৰ প্ৰচলন নাই। এইটো এটা সম্পূৰ্ণ বাক্য, বাক্যটো শেষ হোৱাত আমি এডাল দাঢ়ি দিছোঁ। ঠিক আছে এইখিনিলৈকে? তাৰ পাছত চোৱা, লঘু যতি বা কমা। চ' কমাটো সেই প্ৰথম উদাহৰণটোতে মই দেখাইছিলোঁৱে। আমি কোনো এটা বাক্যত যেতিয়া বিভিন্ন শব্দ বেলেগ বেলেগ কৰি দেখাবলৈ এই চিনটো ব্যৱহাৰ কৰোঁ। যেনেকৈ তাতে কি আছিলে? বিনা স্কুলৰ পৰা লগত ঢেৰ বস্তু আনিছিলে। চ' প্ৰতিটো বস্তু বেলেগে বেলেগে দেখাওঁতে আমি মাজত কমা দিছিলোঁ, হয়নে? এই লাইনটোৱে সেইটোৱে বুজাইছে যে এটা বাক্যত বিভিন্ন শব্দ বেলেগ বেলেগ কৰি দেখুৱাবলৈ কমা ব্যৱহাৰ কৰা হয়। তাৰ পাছত চোৱা, কাৰোবাক সম্বোধন কৰাৰ পিছত কমা ব্যৱহাৰ কৰা হয়। সেই আমি কাৰোবাক যদি সম্বোধন জনাওঁ যে ঐ শুনাচোন, তাৰ পাছত ঐ বুলি যদি কওঁ, আমি যদি কাৰোবাক মাতোঁ ঐ কলমটো দেচোন, ঐৰ পিছতো আমি এনেকৈ ৰ'ব পাৰোঁ। বা কাৰোবাক খুৰা, অসমীয়া ভাষাটোৰ উৎপত্তিনো কেনেকৈ হৈছিলে? তোমালোকৰ সেই অসমীয়া ভাষাৰ বিকাশৰ কথা পাঠটোত পাইছিলানে নাই? তাতে তোমালোকে পাঠটো পঢ়িবাচোন, দাঢ়ি কমাবোৰ কেনেকৈ দিয়া আছে নিশ্চয় গম পাবা সেইটো পঢ়িলে। খুৰা, অসমীয়া ভাষাৰ উৎপত্তি কেনেকৈ হ'ল? তেনেকুৱা শব্দবোৰত খুৰা বুলি সম্বোধন জনোৱাৰ পাছত কমা আছে। ঠিক তাৰ পাছত আছে বিৱৰণীয় উক্তিৰ পাছত কমা ব্যৱহাৰ কৰা হয়। এইটো বিৱৰণীয় উক্তিটো কি হয়? যেতিয়া আমি কাৰোবাৰ কথোপকথন এটা আমি ডাইৰেক্টলি দেখাম। তোমালোকে যেতিয়া ডাঙৰ হ'বা বা যিখিনিয়ে অলৰেডি পাইছা ইংলিছৰ এইটো ডাইৰেক্ট স্পীচ, ইনডাইৰেক্ট স্পীচ সেইবোৰ কৰোঁতে তাত পাবা।
সেইবোৰ যেতিয়া আমি কাৰোবাৰ কথোপকথন এটা ডাইৰেক্ট বুজাব লগা হয় তেতিয়া মাজত আমি কমা দি সেই বস্তুটো দেখুওৱা হয় সেইটো হৈছে বিৱৰণীয় উক্তি তাৰ পাছত হয় বা নহয় সিদ্ধান্তমূলক বাক্যত কমা ব্যৱহাৰ কৰা হয় বা নহয় সিদ্ধান্তমূলক বাক্য মানে কি এতিয়া তোমালোকৰ কেতিয়াবা প্ৰশ্ন আহে লাইন এটা দিয়ে উক্তিটো সঁচা নে তোমালোকে কি লিখিবা হয় সঁচা বা হয় মই একমত বা হয় উক্ত বাক্যশাৰী মই সঁচা বুলি মানো সো তেনেকুৱা হয় বা নহয় সো হয় নহয় শব্দটো কমা লিখি কমা দি তাৰ পাছতহে তুমি কি এগ্ৰি কৰা সেই বস্তুটো লিখা হয় ঠিক আছে তাৰ পাছত আছে অতি কম সময়ৰ বাবে বিৰতি ল'বলৈ কমা সেইটোৱে আমি অৰ্থাৎ যেতিয়া আমি কমাটো দিওঁ কমাটো আমি সাধাৰণতে বিৰতি ল'বৰ কাৰণে যিহেতু এই চিহ্নবিলাকেই হৈছে আমি বিৰতি ল'বৰ কাৰণে গতিকে কম সময়ৰ বাবে যেতিয়া আমি সেই একেটা বাক্যতে বিভিন্ন শব্দক বেলেগ বেলেগকৈ দেখুওৱা হয় আমি অলপ সময়হে ৰওঁ হয়নে প্ৰতিটো শব্দৰ মাজত জাষ্ট অলপ সময় আমি ৰৈ বাক্যটো শব্দবোৰ বেলেগ বেলেগকৈ দেখাই দিওঁ যেনেকৈ ইয়াতে এইটো উদাহৰণত দিয়া আছে ৰাম যদু মধু আৰু ৰহিম আহিছিল ৰাম যদু মধু আৰু ৰহিম আহিছিল অলপ ৰৈছোঁ ঠিক আছে কমাৰ ব্যৱহাৰটো বুজিছা নিশ্চয় তাৰ পাছত চোৱা এতিয়া আহিলে প্ৰশ্নবোধক চিন সো এইটো তোমালোকে এই চিহ্নটোৰ লগত প্ৰায়ে জড়িত হয়নে নহয় তোমালোকৰ প্ৰতিটো পাঠৰ পাছতেই প্ৰশ্ন থাকে প্ৰতিটো প্ৰশ্নৰ পাছতেই এই চিনডাল থাকে হয়নে গতিকে এইটো আৰু মই ইমান বুজাব নালাগে বুলি ভাবিছোঁ কোনো প্ৰশ্ন কৰিলে তাৰ শেষত এই চিন ব্যৱহাৰ হয় যেনেকৈ তোমাৰ নাম কি তুমি যাবানে মোৰ লগত আৰু বিভিন্ন ধৰণৰ তোমালোকৰ কিতাপৰ প্ৰশ্নবোৰ চাবা প্ৰতিটো প্ৰশ্নৰ পাছতেই এই চিনডাল থাকে ঠিক আছে এইটো আৰু বেছিকৈ নাথাকোঁ নেক্সট চোৱা কি আছে এতিয়া আহিলে গুৰু জ্যোতি বা সেমিকলন এইটো চোৱা ওপৰত দিয়া আছে এইটো দেখিছানে সেমিকলন সো কলনো পাবা তোমালোকে এতিয়া সেমিকলনটো চোৱা সেমিকলনক কি বুলি কোৱা হয় গুৰু জ্যোতি বুলিও কোৱা হয় কিনো আছে বাক্য এটা সমাপিকা ক্ৰিয়াৰে শেষ হৈছে কিন্তু পূৰ্ণ প্ৰকাশ পোৱা নাই অৰ্থাৎ পৰৱৰ্তী বাক্যৰ লগত অৰ্থপূৰ্ণতাৰ সম্বন্ধ আছে তেনে ক্ষেত্ৰত সেমিকলন ব্যৱহাৰ হয় এতিয়া কি হয় যে সেমিকলনটো কেতিয়া ব্যৱহাৰ হয় এটা দীঘল বাক্য দুটা বাক্য থাকে কিন্তু ইটোৰ লগত সিটোৰ যেতিয়া সম্পৰ্ক থাকে আৰু তেতিয়া কি হ'ব সেই এটা বাক্য সম্পূৰ্ণ সমাপিকা ক্ৰিয়া মানে কি হয় কোনো এটা কাম যেতিয়া সম্পূৰ্ণ হয় বা অৰ্থ প্ৰকাশ কৰে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰি কামটো সম্পূৰ্ণ হোৱা বুজায় সেইটো হৈছে সমাপিকা ক্ৰিয়া আৰু সেই সমাপিকা ক্ৰিয়াৰে বাক্যটো শেষ হয় কিন্তু গোটেই বাক্যটো শেষ নহয় কাৰণ তাৰ পৰৱৰ্তী তাৰ পাছৰ বাক্যটোৰ লগত সেই প্ৰথম বাক্যটোৰ সম্পৰ্ক থাকে সম্বন্ধ থাকে সেইকাৰণে বাক্যটো শেষ কৰিব নোৱাৰি ৰৈ দিব লগা হয় মাজত আৰু তেতিয়া কি ব্যৱহাৰ কৰা হয় সেমিকলন তাৰ পাছত আছে দুটা বাক্যৰ মাজত পৰস্পৰ সম্বন্ধ থাকিলে সেমিকলন ব্যৱহাৰ কৰা হয় সেই একেখিনিয়ে কথা বিপৰীতাৰ্থক দুটা বাক্যৰ মাজতো কেতিয়াবা সেমিকলন ব্যৱহাৰ হয় এতিয়া তোমালোকে উদাহৰণ কেইটা চোৱা ভগৱান সৰ্বময় সৰ্বজ্ঞ দুটা শব্দ আছে সেইকাৰণে প্ৰতিটো দুটা শব্দক বেলেগে বেলেগে বুজাবৰ বাবে কমা ব্যৱহাৰ হৈছে আৰু ভগৱান সৰ্বময় সৰ্বজ্ঞ এটা বাক্য হয় অলৰেডি সেইকাৰণে ইয়াত কি হৈছে সেমিকলন হৈছে আমি ইয়াত ৰ'ব লাগিব ভগৱান সৰ্বময় সৰ্বজ্ঞ গতিকে তেওঁক সন্মান কৰিব লাগে বাক্যটোৰ লগত ওপৰৰ ভগৱান সৰ্বময় সৰ্বজ্ঞ বাক্যটোৰ পৰস্পৰ সম্পৰ্ক আছে সেইকাৰণে মাজত কি হৈছে সেমিকলন বুজিলা নিশ্চয় ইয়াৰ পাছত চোৱা আজিৰ অসমীয়াসকল ভীৰু কিন্তু অতীজৰ অসমীয়াসকল বীৰৰো বীৰ আছিল সো এইটো কি হৈছে আজিৰ অসমীয়াসকল ভীৰু এটা সম্পূৰ্ণ বাক্যই হয় কিন্তু তাৰ পাছৰ বাক্যটোৰ লগত ইয়াৰ যিহেতু সম্বন্ধ আছে গতিকে আজিৰ অসমীয়াসকল ভীৰু সেইখিনিতে আমি ৰ'ব লগা হয় আৰু তাতেই সেমিকলন ব্যৱহাৰ হৈছে বুজিলানে ইয়াৰ পাছৰটো চোৱা বিস্ময়সূচক চিন বা ভাৱবোধক চিন ভাৱ কি বুজি পোৱা আমাৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰোঁতে মনৰ ভাৱ আমাৰ আবেগ খং দুখ সুখ সেইবোৰ যেতিয়া আমি প্ৰকাশ কৰিব লগা হয় এই প্ৰকাশ কৰোঁতে এই চিহ্নডাল ব্যৱহাৰ কৰা হয় ইয়াতে কি লিখিছে মানুহৰ অন্তৰৰ ভাৱ বা অনুভূতি তীব্ৰভাৱে প্ৰকাশ পালে এই চিনৰ ব্যৱহাৰ হয় যেনে হাই হাই মানুহজনৰ অকালতে মৃত্যু হ'ল ইয়াতে হাই হাইটোৰে দুখ প্ৰকাশ কৰিছে হয়নে ঠিক তেনেকৈ সুখতো কেতিয়াবা তোমালোকে ইংলিছতো পাবা পিছলৈ এক্সক্লেমেটৰী চেণ্টেন্স বুলি পাবা তোমালোকে চেণ্টেন্সৰ টাইপছ তেতিয়া বুজিবা সো ভাৱবোধক চিন যেতিয়া আমাৰ মনৰ আবেগ অনুভূতি কোনবোৰ আমাৰ দুখ সুখ হাঁহি ধেমালি খং সেইবোৰ যেতিয়া আমি মানে প্ৰকাশ কৰিম তেতিয়া এই চিহ্নডাল ব্যৱহাৰ কৰা হয় তাৰ পাছত আছে বাক্যত কাৰোবাক
সম্বোধন কৰিলেও কেতিয়া এই চিনৰ ব্যৱহাৰ হয়। যেনে ইয়াতে চোৱা, ডাঙৰীয়া, আপোনাক কথাটো কম বুলিয়ে আছিলোঁ। ডাঙৰীয়াটোত আমি সম্পূৰ্ণ মানে কি হৈছে, আৱেগেৰে আমি কিবা এটা কথা কৈছোঁ যে ডাঙৰীয়া আপোনাক কথাটো কম বুলিয়ে আছিলোঁ। হয়তো ভয়কৈ ক'ব লগা হৈছে, ইয়াতে আৱেগ জড়িত হৈ আছে, আৰু এনেকুৱা ধৰণৰ বাক্যবোৰতেই এই বিস্ময়সূচক চিন বা ভাৱসূচক চিনটো ব্যৱহাৰ হয়।